নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰিয়ংকা বৰুৱা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? মোৰ বৰ্তমান ভাল বেয়া মাজতে আছে। মই বৰ্তমান আহিছোঁ লখিমপুৰ মেডিকেল কলেজলৈ। বাৰ মানে নাকৰ প্ৰব্লেম, নাকৰ অপাৰেশ্যন কৰিব লাগিব। তাই নাকৰ মাংস বাঢ়িছে আৰু হাড়ডাল বেকা হৈছে, সেইবাবে আহিছোঁ লখিমপুৰ মেডিকেল কলেজলৈ। আমি ইয়াতে থাকিব লাগিব হয়তো 5 দিন 6 দিনমান, কাৰণ তাই অপাৰেশ্যন হ'ব যে। মই বায়ে আহিছোঁ বৰ্তমান। এতিয়া মোক বিৰাটেই ভোক লাগিছে, তললৈ কেণ্টিনত গৈ পিনি ভাত কেইটামান খাই লওঁগৈ। আপোনালোকক দেখুৱাই আছোঁ সকলোবোৰ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। এতিয়া মই আহি আছোঁ অকলে তললৈ কেণ্টিনত খাবলৈ। বা যিহেতু চিট ল'লে তললৈ নামি আহিব নোৱাৰে, এতিয়া অকলে আহি আছোঁ। চাই থাকক ভিডিঅ'টো। অকলে গৈ পিনি ভালো নালাগে, তথাপিও আহিছোঁ আৰু সাহস কৰি আপোনালোকক দেখুৱাই আছোঁ দেই সকলোখিনি। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নপাহৰিব। গৈ পাই গ'লোঁ মই কেণ্টিন, আৰু ইয়াতে মাংস ভাত মাছ ভাত বহুত ভালকৈ পায়, মানে 100 টকাই ৰয়। ইয়াতে বহুত ভালকৈ পায়, মানে মাংস কমচে কম 7 পিচমান থাকে বাতিটোত, সৰু বাৰু পিচটো, কিন্তু ভাল লাগে খাই। আপোনালোকে বাৰু লখিমপুৰ মেডিকেল কলেজলৈ আহি পাইছেনে? এনেকৈ কেণ্টিনত ভাত খাই পাইছেনে? যদি পাইছে মোক কমেণ্ট কৰি জনাব। ভাত খাই মেলি হৈ গ'ল, এতিয়াহে পেটটো মানে শান্তি পাইছে। এতিয়া মই আকৌ ওপৰলৈ বুলি বাৰ ওচৰলৈ বুলি ওলালোঁ। এতিয়া আহি আছোঁ খোজকাঢ়ি। আহি পিনি বাৰ ওচৰৰ পাই গ'লোহি। মই ভগৱানৰ কৃপাত বাৰ ভাগৰ অপাৰেশ্যনটো ভালকৈ হৈ গ'ল। এতিয়া আজি আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি দেখিছোঁ ৰ'দৰ মুখখন, আৰু চাহ একাপ খাই ল'লোঁ ভালদৰে। আৰু আজি বহুত দিনৰ পৰা মানে মই ঘৰৰ ভাত খাবলৈ নাপায়, একদম পেটটো শান্তিয়ে পৰা নাছিলে। সেইকাৰণে আজি মানে মায়ে ভেবেলী লতা আনি থৈছে, ভেবেলী লতাৰ লগত মাংস বনাম। কেনেকৈ বনাম আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। একদম চিম্পুলকৈ বনাম। এয়া চাওক, তেল অকণমান দি মই ইয়াতে মেথি গুটি আৰু জিৰা দি আলুখিনি ভাজি লৈছোঁ, আৰু নিমখ হালধি দি ভালকৈ আলুটো লৰাই অলপ সিজাই লৈছোঁ। এতিয়া মই ইয়াতে পিঁয়াজ আৰু নৰসিংহ পাত দি পিঁয়াজটো অলপ সিজাৰ পিছত লৰাই পিনে মাংসটো দি দিছোঁ। মাংসখিনি অলপ সময় মই ভাজি ল'ম। মাংসখিনি অলপ ভাজি লোৱাৰ পিছত মই ভাজি থোৱা আলুখিনি এড কৰি দিছোঁ ইয়াতে। ইয়াতে নিমখ হালধি দিয়া ভিডিঅ'টো মই কৰিব নাপালোঁ। তাৰপিছত মই ভেদাইলতা, নৰসিংহ, জলকীয়া, জালুক, বগা নহৰু পেষ্টটো ইয়াতে এড কৰি দিছোঁ। আমাৰ ঘৰৰ মানুহবোৰৰ মানে মছলা খাই গেছ হৈ গৈছে, সেইবাবে আমি মানে বেছি মছলা এইকেইদিন খোৱা নাই। সেইবাবে অকল জিৰা পাউডাৰ অকণমান ইয়াতে এড কৰিছোঁ। পানী অকণমান সৈতে মছলাকণ গুলি লৈছোঁ, তাৰপৰা ইয়াতে দি দিছোঁ। যিহেতু অলপকৈ আমি গ্ৰেভিকৈ খাম, সেইবাবে পানী আৰু অলপ এড কৰি এইখিনি সিজিবলৈ দিম। তাৰপিছত আপোনালোকক একেবাৰে খোৱাৰ সময়ত লগ পাই আছোঁ। এয়া মোৰ ভাতৰ থালি ৰেডি হৈ গ'ল, আৰু ইয়াতে মই লৈছোঁ 2টা জলকীয়া আৰু নেমু, আমৰ আচাৰ, আৰু ইয়াতে এটা বেলেগ বস্তু আছে দেই। আজি মই জীৱনত খাই নোপোৱা এটা বস্তু, আজি প্ৰথম অভিজ্ঞতা। আজি মই খালোঁ উই চিঙা
আমাৰ ইয়াত পিনে উইচেঙা বুলি কয়, আপোনালোকৰ তাতে কি বুলি কয় বাৰু? আপোনালোকে বাৰু উইচেঙা খাই পাইছেনে আৰু আপোনালোকৰ তাতে উইচেঙা কি বুলি কয় মোৰ ইয়াতে কমেণ্ট কৰিব। আৰু ভেদাইলতা এনেকৈ মাংসৰ লগত আপোনালোকে বনাই খায়নে? মই কিন্তু খাই বিৰাটেই ভাল পাওঁ, অলপ জালুকীয়া হ'ব লাগে, জ্বলাটো খাই মই বহুত ভাল পাওঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।